हेलो एवरीवन स्वागतम जनाइছো আপোনালোক সকলোকে মোৰ চেনেললৈ আজি এটা নতুন ৰেচিপি লৈ আহিছো হিয়া হৈছে সুজিৰ পায়ক সাধাৰণতে আমি চাউলেৰে বনোৱা পায়ক খাও নহয়নে আজি এই সুজিৰ পায়কখন অলপ মই বেলেগ ধৰণে বনাইছো আহকচোন কেনেকৈনো বনালো কি ব্যৱহাৰ কৰিলো জানো আৰু ৰেচিপিটো বনাবলৈ আৰম্ভ কৰো ইয়াৰ বাবে মই লৈছো আধা কাপ সুজি প্ৰয়োজন অনুসৰি চেনি লম মিল্ক মেড লৈছো আধা কাপ কেটামান ড্ৰাই ফ্ৰুটছ লৈছো দুটা ইলাচি আৰু অলপমান সেফ্ৰন মানে কেশৰ আৰু আধা লিটাৰ গাখীৰ লৈছো এতিয়া গাখীৰখিনিৰ অলপমান গাখীৰ প্ৰায় আধা কাপ গাখীৰ মই লৈ তাতে কেশৰখিনি তিয়াই ৰাখিম অলপ সময় লৈ যাতে কেশৰখিনিয়ে সেই গাখীৰত তাৰ ৰংটো এৰি দি হালধীয়া হৈ যায় আৰু লগতে মই ইফালে সুজিখিনি অলপ পানী দি তিয়াই ৰাখিম আধা ঘণ্টা মানৰ বাবে আধা ঘণ্টাৰ পাছত সুজিখিনি একেবাৰে কোমলি গৈছে মই লৰাই চাইছো সব কি ধুনিয়াকৈ কোমলি গৈছে এতিয়া মই তাৰ পানীখিনি পেলাই লম এতিয়া মই জুইত গাখীৰখিনি অলপ সময়ৰ কাৰণে উতলাই লম উতলা আহিলত মই দুটা ইলাচি দি দিলো এতিয়া মই তাতে তিয়াই থোৱা সুজিখিনি অলপ অলপকৈ দি দিম মই সুজিখিনি দি অলপ অলপ লৰাই গৈছো যাতে তলত লাগি নধৰে গুটেখিনি সুজি দি মই ভালদৰে লৰাম গেছটো কমত ৰাখিব এয়া খুব কম সময়তে হৈ যায় 2 বা 3 মিনিটৰ পাছত এয়া চাওক অলপ ডাঠ হ'ব ধৰিলে খুব কম সময় লাগে আৰু অতি সহজ বনাবলৈ কেশৰ যদি নাথাকে তেন্তেও কোনো কথা নাই এতিয়া তাতে মই ড্ৰাই ফ্ৰুটছখিনি দিম মই সৰু সৰুকৈ কাটি লৈছো মই কাজু আৰু কলা কিচমিচ দিছো এতিয়া অলপ ভালদৰে লৰাই লৈ মই তাতে মিল্ক মেড দি দিম জুইটো কমতে বনাব এইখিনি এতিয়া ভালদৰে অলপ সময় লৰাই লম মই এতিয়া তাত মই কেশৰ তিয়াই ৰখা গাখীৰখিনি দি দিম কি ধুনীয়া সুন্দৰ ৰং উঠিছে চক হালধীয়া কেশৰ দিলে পায়সৰ ৰংটো ধুনীয়া হয় এতিয়া ভালদৰে লৰাই লৈ মই গেছটো অফ কৰি দিম খুব ধুনীয়া ৰং উঠিছে এতিয়া গেছটো অফ কৰাৰ পাছত মই চেনিখিনি দি লম মন কৰিব মিল্ক মেড দিয়া হৈছে যেহেতু অলপ মিঠা অলৰেডি হৈছে হেয়ে জোখ অনুসৰি অলপ কমাই চেনি দিব এয়া আমাৰ সুজিৰ পায়স অলৰেডি ৰেডি হৈ গ'ল এটা মই বানবাটিত ধুনীয়াকৈ পায়সখিনি উলিয়াই লৈছো কি সুন্দৰ হৈছে চাওকচোন সাধাৰণতে সুজিৰে কিবা বস্তু বনালে পাছলৈ টান হৈ যোৱা দেখা যায় কিন্তু এই পায়স কেতিয়াও টান হৈ নাযায় খুবেই ভাল লাগে এই পায়সখন খাবলৈ এবাৰ ট্ৰাই কৰিবচোন আৰু কেনেকুৱা হয় মোক জনাব আশা কৰিছো আজিৰ এই ৰেচিপিটো আপোনালোকে ভাল পালে আৰু যদিহে ভাল পালে তেন্তে মোৰ ভিডিঅ'টোত লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলত যদি নতুন হয় তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব ধন্যবাদ